উপপাদ্যটো চোৱা উৎপাদকৰ উপপাদ্য কি দি আছে যদি px ৰ এটা বহুপদৰ যাৰ মাত্ৰা n > 1 আৰু s যিকোনো এটা বাস্তৱ সংখ্যা তেন্তে এক নম্বৰত দিছে x - 1a px ৰ এটা উৎপাদক যদিহে p of equal 0 আৰু দুই নম্বৰত দিছে p of a equal 0 যদিহে x - 1 px ৰ এটা উৎপাদক এটো আমি সহজ ভাষাত বুজি লও তেছো আমি 6 আৰু 2 লৈছো 2 এৰে যদি 6ক হৰণ কৰো কেইবাৰ যায় 3 বাৰ 0 বাকি কি ওলাইছে 0 ওলাইছে তেছো এক নম্বৰত এটোৱে কৈছে সো এক নম্বৰত কি কৈছে যদি x - 1 px ৰ এটা উৎপাদক যদিহে এই p of equal 0 মানে 6 ৰ যদি 2 এটা উৎপাদক হয় তেতিয়া বাকি 0 ওলাব এটো কৈছে এক নম্বৰত আৰু দুই নম্বৰত কি কৈছে p of 0 যদিহে x - 1 px ৰ এটা উৎপাদক আৰু দুই নম্বৰত কৈছে মানে উল্টাকে কৈছে কথাটো যদিহে ভাগফল সরি বাকি 0 ওলায় মানে লাষ্টৰটো 0 ওলায় যদি বাকি 0 ওলায় তেতিয়া 2 6 ৰ এটা উৎপাদক হ'ব হেতুই কৈছে এক নম্বৰত মানে কৈছে সরি এক নম্বৰত কৈছে যদি উৎপাদক হয় তেতিয়া 0 ওলাব আৰু দুই নম্বৰত কৈছে যদি 0 থাকে তেতিয়া উৎপাদক হ'ব এটাই কথা এটোই কৈছে সো কি দি আছে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা এটা বহুপদ দিয়া আছে এটো এটা উৎপাদক হয় না নাই পৰীক্ষা কৰিব দিছে আমি উপপাদ্যত কি পাইছিলো যদি 0 ওলায় তেতিয়া কি হ'ব উৎপাদক হ'ব মানে বাকি যদি 0 ওলায় তেতিয়া উৎপাদক হ'ব সে এতে সো এক নম্বৰত কি আছে x + x² + x + 1 এটো হল বহুপদ এটোক আমি px বুলি ধৰি লও x³ + x² + x + 1 হল এতিয়া আমাৰ ওলাব কি দিছে x + 1 ৰ উৎপাদক হয় না এটো চেক কৰিব দিছে এতিয়া এই কাৰণে যেটো x + 1 ৰ আমি শূন্য ওলাই লম শূন্য হ'ব তেছো এটো শূন্য হ'ব x + 1 = 0 হ'ব এটো সাইডত কি +1 এটো সাইডত গলে -1 সো এতিয়া আমি কি x ৰ মানটো পাই গৈছে x ৰ মান কিমান আছে -1 সেমিতি ইয়াতে বহাই দিম p of x ৰ জায়গাত কি বহাম -1 কি হ'ব x³ মানে -1 কিউব প্লাস কি আছে x² মানে -1 স্কয়ার প্লাস x x মানে কিমান পাইছো আমি -1 প্লাস 1 এতিয়া সোয়া কি আছে -1 আৰু এতে কি আছে পাৱাৰত কি আছে কিউব আছে মানে যুগ্ম সংখ্যা আছে -2 -8 আহিব এতে সোয়া কি আছে -1 কিন্তু পাৱাৰত কি আছে যুগ্ম সংখ্যা সেইকাৰণে -2 উঠি যাব আৰু এটো সাইডত মাইনাস আছে প্লাসে মাইনাসে মাইনাসে হ'ব +1 এতিয়া প্লাসৰ কি আছে প্লাসৰ 1 প্লাসৰ 1 প্লাসৰ 2 হ'ব -1 -1 -2 2 পৰা 2 গুচি গলে 0 এতিয়া সো আমাৰ ভাগহে কি ওলাইছে 0 ওলাইছে এতিয়া গতিকে আমাৰ এই x + 1 px বহুপদৰ উৎপাদক হ'ব px বহুপদটোৰ x + 1 এটা উৎপাদক হ'ব সো আছে আমি দুই নম্বৰটো তেনেকৈ কৰিম x + 1 এ ওলাব দিছে কি আছে x⁴ + x³ + x² + x + 1 এটো দুই নম্বৰ সলিউশন প্ৰথমতে আমি x + 1 ৰ শূন্য ওলাই লম x + 1 ৰ শূন্য হ'ব কি কৰিম এটোক 0 কৰিম x + 1 = 0 এটো সাইডত কি আছে +1 এটো সাইডত গুচি গলে -1 তে বহুপদটো আমাক কি দি আছে সো বহুপদটো কি দি আছে x⁴ + x³ + x² + x + 1 এটো px ধৰিম px x⁴ + x³ + x² + x + 1 এটো তুমি x ৰ মান কিমান পাইছো -1 এটো বহাই দিম p of -1 ইকুৱেল x ৰ মান কিমান আছে -1 পাৱাৰত কিমান আছে 4 প্লাস x³ x ৰ মান -1 পাৱাৰত কিউব প্লাস x² মানে -1 স্কয়ার প্লাস -1 প্লাস 1
চোৱা -1 টু দি পাৱাৰ 4 মানে পাৱাৰত যুগ্ম সংখ্যা আছে সেইকাৰণে -2 প্লাছ হ'ব সেম ইয়াত কি আছে পাৱাৰত কি আছে অযুগ্ম সংখ্যা কিন্তু এটো -2 মাইনাসে থাকিব সেম পাৱাৰত কি আছে অযুগ্ম সংখ্যা সৰি যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা থাকিলে -2 প্লাছ হ'ব আৰু এটো কি হ'ব -2 মাইনাসে থাকিব +1 তো ব্ৰেকেটটো উঠাই দিও আমি 1 প্লাছে মাইনাসে মাইনাস +1 প্লাছে মাইনাসে মাইনাস +1 চোৱা প্লাছৰ কি আছে 1 আৰু ইয়াতে 1 ইয়াতে 1 ইয়াতে 1 +3 -1 -2 কি হ'ব 0 ওলাইছে নহয় নট ইকুৱেল 0 গতিকে px বহুপদটোৰ x + 1 এটা উৎপাদক কি হ'ব হয় না নহয় কাৰণ নহয় কাৰণ আমি কি জানো 0 ওলালেহে উৎপাদক হ'ব 0 নলালে উৎপাদক নহয় কাৰণ উপপাদ্যটো আমি পঢ়ি আহিছো তে সেম 3 নম্বৰটো চোৱা কি আছে x টু দি পাৱাৰ 4 + 3x³ + 3x² + x + 1 সেম এটো ওলাব দিছে কি x + 1 উৎপাদক হয় না নাই পৰীক্ষা কৰিব দিছে সেম আগতে আমি x + 1 ৰ শূন্য ওলাই লম কি কৰিম আমি প্ৰথমতে x + 1 ৰ শূন্য হ'ব তো কি কৰিম x + 1 = 0 এটো সাইডত +1 এটো সাইডত গলে -1 আমি x ৰ মান কিমান পালো -1 এতিয়া আমাৰ বহুপদটো কি দিয়া আছে এটো বহুপদ দিয়া আছে এটো px লিখিম x to the power 4 plus 3x³ plus 3x² plus x plus 1 sorry plus 1 তেমি x ৰ মান কিমান পাইছো -1 বহাই দিও ইয়াতে p of -1 x to the power 4 মানে -1 to the power 4 plus 3x মানে কিমান আছে -1 পাৱাৰত কি আছে কিউব plus 3 into x² মানে -1² plus -1 plus 1 চোৱা পাৱাৰত কি আছে যুগ্ম সংখ্যা আছে সেইকাৰণে -2 প্লাছ হ'ব সেম ইয়াত কি আছে পাৱাৰত কি আছে অযুগ্ম সংখ্যা আছে সেইকাৰণে -2 মাইনাসে থাকিব +3 পাৱাৰত কি যুগ্ম সংখ্যা সেইকাৰণে -2 প্লাছ হৈ যাব -1 plus 1 চোৱা প্লাস 3 লগত 1 পূৰণ কৰিলে 3 কিন্তু ইয়াত কি আছে মাইনাস আৰু প্লাস প্লাসে মাইনাসে মাইনাস সেম 3 লগত 1 পূৰণ কৰিলে 3 ইয়াতে কি আছে প্লাস মাইনাস মাইনাস 1 প্লাস 1 তে প্লাসৰ কিনে একে লগত মাইনাসৰ কিনে একে লগত প্লাসৰ কি আছে এইটো প্লাসৰ এইটো প্লাসৰ এইটো প্লাসৰ +1 +3 4 5 5 মাইনাসৰ কিমান আছে -3 -1 -4 কি ওলাব 1 not equal 0 গতিকে px বহুপদটোৰ x + 1 উৎপাদক নহয় 4 নম্বৰটো চোৱাচোন ফাৰ্ষ্টত আমি কি কৰিম x + 1 ৰ শূন্য ওলাই লম x + 1 ৰ শূন্য হ'ব x + 1 = 0 প্লাস এটো সাইডত কি +1 এটো সাইডত গলে -1 মানে x ৰ মান কিমান পালো আমি -1 এতিয়া বহুপদটো লিখিম যেটো দিয়া আছে আমাৰ বহুপদটো কি দিয়া আছে p of x = x³ - x² 2 plus √2 into x plus √2 so আমি x ৰ মান পাই গৈছো কিমান পাইছো -1 সেম ইয়াতে বহাই দিম -1 সব x ৰ ঠাইত -1 হ'ব -1³ plus -1² 2 plus √2 into -1 plus √2
এতিয়া ভালকৈ চোৱা ইয়াত কি আছে অযুগ্ম সংখ্যা আছে কাৰণে মাইনাছটো মাইনাছ হৈ থাকিব এতিয়া যুগ্ম সংখ্যা আছে মাইনাছটো প্লাছ হ'ব এইটো আৰু এতিয়া ভালকৈ চোৱা ইয়াতে কি আছে মাইনাছটো এইটোৰ লগতো আছে পূৰণ এইটোৰ লগতো আছে পূৰণ ছেম -1টো এইটোৰ লগতো পূৰণ আছে এইটোৰ লগতো পূৰণ আছে ছেম চোৱা আগতে আৰু এইটো পূৰণ কৰিলোঁ আমি আগতে 1ৰ লগত 2 পূৰণ কৰিলে 2 মাইনাছ প্লাছ মাইনাছ মাইনাছ প্লাছ মাইনাছ 1ৰ লগত √2 পূৰণ কৰিলে √2 আৰু সেইটো চাইডত √2 -1 +1 এতিয়া চোৱা এইটো মাইনাছ দুইটালৈকে পূৰণ হৈ আছে এইটোৰ লগতো পূৰণ হৈ আছে এইটোৰ লগতো মাইনাছে মাইনাছে কি হ'ব ব্ৰেকেট উঠাই দিলে প্লাছ মাইনাছে মাইনাছে প্লাছ প্লাছ √2 এতিয়া চোৱাচোন কি আছে এইটো আছে -1 +1 ধৰা এইটো কেঞ্চেল গ'ল থাকিল ইয়াতে কি 2 আৰু ইয়াতে কি থাকিল এটা √2 এটা √2 এইটো হ'ব 2 + 2 √2 এতিয়া চোৱা ভাগহে কি ওলাইছে মানে লাষ্টত কি আমাৰ শূন্য ওলাইছে নহয় নটিকেল 0 গতিকে px বহুপদটোৰ x + 1 এটা উৎপাদক নহয় এটা উৎপাদক নহয় চোৱা 2 নম্বৰটো কি দিছে উৎপাদকৰ উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰত gx pxৰ উৎপাদক হয়নে নাই পৰীক্ষা কৰা মানে আমাৰ এটা px দিয়া আছে এটা বহুপদ দিয়া আছে আৰু এটা gx দিয়া আছে মানে এই pxটোৰ gxটো এটা উৎপাদক হয়নে নাই এইটো পৰীক্ষা কৰিব দিছে মানে আমাৰ পাকহে যদি 0 ওলায় তেতিয়াহে আমি কম এই gx pxৰ উৎপাদক চোৱা কেনেকৈ কৰোঁ এইটো চোৱা প্ৰথমতে আমি gxৰ 0 ওলাম gxৰ 0 হ'ব আমাৰ gx কি আছে x + 1 দিয়া আছে এইটো x + 1 = 0 কৰি এইটো সাইডত কি আছে +1 সেইটো সাইডত গ'লে -1 এতিয়া সো আমাৰ px টো কি দিয়া আছে px টো এইটো হ'ব আমাৰ px দিয়া আছে px সো px টো কি দিয়া আছে এইটো px দিয়া আছে 2x³ + x² - 2x - 1 চোৱা আমি x ৰ মান কিমান পাইছো -1 এটা বহাই দিম গোটেইখিনিত x ৰ ঠাইত আমাৰ -1 আহিব পাৱাৰত 3 আছে ইয়াতে -1² 2 * x x মানে -1 - 1 2 এইটো পাৱাৰত কি আছে যুগ্ম সংখ্যা থাকিলে মাইনাছটো মাইনাছে থাকে ইয়াত কি আছে পাৱাৰত যুগ্ম সংখ্যা এইকাৰণে মাইনাছটো প্লাছ হৈ যাব আৰু ইয়াতে চোৱা এইখিনি এনেকৈ থাকিব দিয়ে পিছত লাইনত আমি পূৰণ কৰি দিম -1 সেম 2 এর লগত 1 পূৰণ কৰিলে 2 প্লাছে মাইনাছে মাইনাছ +1 2 এর লগত 1 পূৰণ কৰিলে একেই হয় কিন্তু মাইনাছে মাইনাছে প্লাছ হ'ব -1 এতিয়া চোৱা প্লাছখিনি একেলগত কৰোঁ প্লাছ কি আছে +1 +2 +3 -2 -1 -3 এতিয়া চোৱা লাষ্টত কি ওলাইছে আমাৰ 0 ওলাইছে কি আছিল 0 ওলালে এই gx px কি হয় উৎপাদক হয় এটা লিখি দিওঁ গতিকে gx px এটা উৎপাদক হয় সেম 2 নম্বৰটো চোৱা এইটো প্ৰথমতে কি আমি gx ৰ 0 লৈ লম প্ৰথমতে আমি চোৱা 2 নম্বৰটো চোৱা কি আছে x³ + 3x² + 3x + 1 আৰু gx আছে x + 2 প্ৰথমতে আমি gx ৰ 0 লৈ লম 2 নম্বৰ সলিউশন gx ৰ 0 হ'ব তেছো gx কি দি আছে তেছো gx কি দি আছে x + 2 x + 2 = 0 কাৰণ আমি 0 হ'ব বুলি কৈছো এই কাৰণে = 0 হ'ব
প্লাস এইটো সাইডত কি প্লাস টু এইটো সাইডত গেলে মাইনাস টু এতিয়া আমি x কিমান পাইছো মাইনাস টু এতিয়া সব বহুপদটো কি দি আছে px এইটো দি আছে বহুপদটো লিখিম px টো x cube plus 3x square plus 3x plus 1 এতিয়া সো x এর মান কিমান পাইছো আমি মাইনাস 2 সেম x এর ঠাইত মাইনাস 2 কিউব plus 3 into x square মানে minus 2 square plus 3 into x মানে minus 2 plus 1 এতিয়া সোয়া 2 এর কিউব কিমান 2 তিনিবাৰ পূৰণ কৰিলে কিমান হয় 2 into 2 into 2 2 to 4 4 into 2 8 কিন্তু ইয়াতে কি আছে মাইনাস মাইনাস টু মাইনাস এটা আহিব কাৰণ অযুগ্ম সংখ্যা আছে সেম 3 into 8 কিমান আছে যুগ্ম সংখ্যা এতে সোয়া যুগ্ম সংখ্যা আছে সেইকাৰণে মাইনাস টু প্লাস হ'ব আৰু 2 এর স্কয়ার কিমান 4 plus 3 into minus 2 plus 1 so minus 8 3 লগত 4 পূৰণ কৰিলে 12 এটো লগত পূৰণ কৰিলে 3 গুণে 6 plus 1 এতিয়া সব প্লাস কিনে ক্যালকুলেট কৰা মাইনাস কিনে ক্যালকুলেট কৰা প্লাস কি আছে minus 8 minus 6 minus 14 plus 12 and 1 plus 13 কি হ'ব minus 1 not equal 0 okay gx px or এটা উৎপাদক নহয় সরি 3 নম্বৰটো সোয়া কি দি আছে px equal x cube minus 4x square plus x plus 6 আৰু gx দি আছে x minus 4 প্ৰথমতে আমি gx ৰ শূন্য লৈ লও প্ৰথমতে কি কৰিম আমি gx ৰ শূন্য হ'ব gx ৰ শূন্য হ'ব so gx টো আমাৰ কি আছে x minus 3 equal 0 এই সাইডত কি আছে minus 3 হিটো সাইডত গলে plus 3 তে px টো কি দি আছে px টো এখানে দি আছে লিখিম x cube minus 4x square plus x plus 6 এটা হল আমার p হলো x এর মান কিমান পালো মাইনাস সরি প্লাস 3 3 cube minus 4x square মানে 3 square plus x মানে 3 plus 6 সোয়া 3 cube মানে কিমান 3 তিনিবাৰ পূৰণ 3 times 3 3 9 3 3 গুণ 9 আৰু 9 ৰ লগত 3 পূৰণ কৰিলে 27 27 4 কিমান আছে ইয়াতে 3 square মানে 9 plus 3 plus 6 27 ইয়াতে সোয়া 4 আৰু 9 পূৰণ কৰিলে 36 plus 3 plus 6 এতিয়া আমি প্লাসৰ খিনি ক্যালকুলেট কৰো মাইনাসৰ লগত মাইনাসৰ খিনি ক্যালকুলেট কৰো প্লাসৰ কি আছে 27 সো মাইনাস এইটো প্লাসৰ কেনে কক একো নাই মানে আগৰ এটা প্লাস আছে কেনে এটা প্লাসৰ আছে 27 প্লাসৰ আৰু 3 প্লাসৰ আৰু 6 27 ৰ 3 যোগ কৰিলে 30 30 ৰ 6 কৰিলে 36 minus 36 equal 0 0 ওলাই গল গতিকে gx px ৰ এটা উৎপাদক হয় সোয়া 3 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে x - 1 px এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰক কেন মান নিৰ্ণয় কৰা মানে এটো দিয়া আছে x - 1 px এটা উৎপাদক হয় আগতত কি দিয়া আছিল যে আগতত আছিল 2 নম্বৰটোত আমি চেক কৰিব দিছিলে p gx to px উৎপাদক হয় না আমি কেনেকৈ চেক কৰিছিলো যদি আমাৰ লাষ্টত এনসারত 0 আহিছিল তেতিয়া কি বুলি কৈছিলো আমি যে gx px or gx এটা উৎপাদক হয় সেম কৈ দিছে এতে যে এইটো এটাৰ উৎপাদক হয় তাৰ মানে px ৰ মানটো কি হ'ব আমাৰ 0 হ'ব সো কেনেকৈ কৰো এটো এতিয়া সো 3 ৰ 1 এতিয়া সো 3 ৰ 1 কি দিয়া আছে px equal x square plus x plus k take x minus 1 or x minus 1 equal 0 এটো সাইডত minus 1 এটো সাইডত plus 1 মানে যেটো দিয়া আছিল x minus 1 এটো শূন্য ওলাই ললো শূন্যটো কি ওলাল 1 ওলাল x to 1 ওলাল এতিয়া আমি দিয়া আছে কি দিয়া আছে এটো লিখিম দিয়া আছে x minus 1 px or এটা
উৎপাদক ঠিক আছে উৎপাদক হলে কি হ'ব px ইকুৱেল px কি আছে আমাৰ x² + x + k = 0 হ'ব আৰু উৎপাদক হয় 0 হ'ব আমি 2 নম্বৰত কৰি আইছো 2 নম্বৰ অংকটোত যে যদি 0 ওলাই উৎপাদক হয় এতিয়া আমি কি কৈ দিছে এটা কোশ্চেনটোত যে উৎপাদক হয় সেইকাৰণে এটো 0 হ'ব তেছ আমি x ৰ মান কিমান পাইছো x ৰ মান 1 পাইছো ইকুৱেল সব x ৰ ঠাইত 1² + 1 + k = 0 তেছ 1 ক স্কয়াৰ কৰিলে 1 1 + k = 0 to set it 1 আৰু 1 প্লাস কৰিলে 2 এটো সাইডত প্লাস 2 এটো সাইডত গলে -2 এটাকে নির্ণয় k = -2 এতিয়া 3 ৰোমান 2 সো এতিয়া 3 ৰোমান 2 সো কি আছে px = 2x² + kx + √2 सेम তেনেকে হ'ব x - 1 ৰ ইকুৱেল 0 কৰি দিও তো ডাইৰেক্ট লিখি তো সাইডত কি আছে -1 হেতু সাইডত গলে +1 দিয়া আছে x - 1 সরি x - 1 px ৰ এটা উৎপাদক উৎপাদক হলে px ইকুৱেল কি হ'ব 0 px ৰ মানটো কি আছে আমাৰ ইয়াতে 2x² + kx + √2 = 0 তেছ x ৰ মান আমি কিমান পাইছো +1 ইকুৱেল 2x ৰ মান কি পালো +2 সরি x ৰ মান আমি 1 পালো প্লাস k * x মানে 1 + √2 = 0 তেছ 1 ৰ স্কয়াৰ মানে 1 1 2 লগত পূৰণ কৰিলে 2 প্লাস 1 ৰ লগত k পূৰণ কৰিলে k + √2 = 0 তেছ এটো সাইডত কি +2 হেতু সাইডত গলে -2 এটো সাইডত +√2 হেতু সাইডত গলে -√2 এতিয়া সোয়া এই দুটাত কি কমন আছে এটাটো মাইনাস এটোটো মাইনাস আছে এটোটো মানে -2 কমন আছে তাতে ইয়াত কি হ'ব 2 মানে মাইনাস প্লাস হৈ যাব সেম এটোতে মাইনাস প্লাস √2 তাকে নির্ণয় k = -2 + √2 তে আমি k এর মান কি পালো -2 + √2 এতিয়া সোয়া 3 ৰোমান 3 কি আছে px কি আছে kx² - √2x + 2 সেম x - 1 = 0 x ৰ মানটো আমি পাই গলো +1 কে দিয়া আছে x - 1 px ৰ এটা উৎপাদক দিয়া আছে দিয়া আছে x - 1 px ৰ এটা উৎপাদক ঠিক কি হ'ব px = 0 হ'ব px কি আছে k x² - √2x + 1 = 0 তেছ আমি x ৰ মান কি পালো 1 এটা বহাই দিম 1 বহাই দিম সেম k * 1² - √2 * 1 + 1 = 0 তেছ 1 ৰ স্কয়াৰ কি 1 1 ৰ লগত k পূৰণ কৰিলে k হয় মানে 1 ৰ লগত আমি যে পূৰণ নকৰো হেতু নিজে হয় সো 1 ৰ লগত যদি আমি 100 ও পূৰণ কৰো কি হ'ব 100 1 ৰ লগত যদি a পূৰণ কৰো কি হ'ব a সেম 1 ৰ লগত k পূৰণ কৰিলে k হয় √2 ৰ লগত 1 পূৰণ কৰিলে √2 + 1 = 0
এতিয়া চোৱা ইয়াতে কি আছে এইটো মানে কেৰ মান ওলাব দিছে আমি কেটো সিঙ্গেল দেখিম বাকিখিনি এইটো সাইডত মানে সেইটো সাইডত পঠাই দিম সো এইটো সাইডত কি আছে -√2 সেইটো সাইডত গলে +√2 এইটো সাইডত কি আছে বাই এই +1 সেইটো সাইডত গলে -1 থেকে নির্ণয় k = 2 - 1 itu soa 3 4 roman কি আছে px = kx square minus 3x plus k তে সমাক কি দি আছিল কোৱেশ্যনত x - 1 ৰ শূন্য লব লাগে তে সব কোৱেশ্যনত কি দি আছিল x - 1 তে আমি x - 1 ৰ শূন্য লৈ লও x - 1 ৰ শূন্য হ'ব 1 এতিকে আৰু এটা কোৱেশ্যনত দি আছিল দিয়া আছে x - 1 px ৰ এটা উৎপাদক x - 1 px ৰ কি আছিল উৎপাদক আছিল উৎপাদক থাকিলে কি হ'ব px = কি হ'ব px কি আছে kx square minus 3x plus k = 0 তেছোৱা আমি x ৰ মান কিমান পালো 1 k into x ৰ ঠাইত কি হ'ব 1 square minus 3x মানে 1 plus k = 0 1 ৰ স্কয়াৰ মানে 1 1 k লগত পূৰণ কৰিলে k 3 ৰ লগত 1 পূৰণ কৰিলে 3 plus k = 0 তেছো এটা k কিটা আছে ইয়াতে এটা k আছে ইয়াতে এটা k আছে 2k হ'ব আৰু কি আছে -3 = 0 তোমালোক তলে লিখিবা কি আছে এইটো সাইডত 2k কি আছে -3 এইটো সাইডত গলে +3 তে 2 k লগত পূৰণ হৈ আছে এইটো সাইডত গলে হৰণ হ'ব 3/2 কে নিৰ্ণয় k = 3/2 সরি 3/2 সোয়া 4 1 নম্বৰ কি আছে 12x squared minus 7x plus 1 তো উৎপাদক বিশ্লেষণৰ নিয়মটো হৈছে প্ৰথম পদ আৰু লাষ্টৰ পদ প্ৰথম পদ কিমান আছে 12 আৰু লাষ্টৰ পদ 1 দুটা পূৰণ কৰিম দুটা পূৰণ কৰিলে কিমান হ'ব 12 তিয়া 12 এই 12 ৰ আটাইখিনি উৎপাদক ওলাম আমি 12 ৰ আটাইখিনি উৎপাদক হ'ব 6 into 2 12 12 into 1 12 into 12 equal 3 into 4 মানে এইখিনি 12 পদ উৎপাদক এতিয়া সোয়া আমাক ধ্ৰুবক পদটো কিহত আছে প্লাসত আছে না মাইনাসত আছে তে ধ্ৰুবক পদটো আমাৰ কিহত আছে প্লাসত আছে এতিয়া ইয়াৰ পৰা যিকোনো দুটা উৎপাদক আমি যোগ কৰি ইয়াৰ সমান হ'ব লাগে এতিয়া সোয়া আমি এই দুটা লস 6 আৰু 2 যোগ কৰিলে কিমান হয় 8 এটো লগত মিলা নাই সোয়া 12 আৰু 1 যোগ কৰিলে কিমান হয় 13 ইয়াত কিমান আছে 7 মিলা নাই তে সোয়া 3 আৰু 4 যোগ কৰিলে কিমান হৈ আছে 7 তাৰ মানে এটো লগত মিলি আছে 12x square minus 3 plus 4 into lot কি আছে x plus 1 তে সোয়া ব্র্যাকেট তো আমি উঠাই দিও x to 3 লগতো পূৰ্ণ আছে 4 লগতো পূৰ্ণ আছে 3x same minus plus a minus 4x plus 1 এতিয়া সোয়া এই দুটাত আৰু এই দুটাত কি কমন আছে ইয়াতে সোয়া x কেতে আছে দুটা মানে x স্কয়ার মানে x দুটা পূৰণ হৈ আছে আৰু ইয়াতে 12 আছে আৰু ইয়াতে 3 into x মানে প্ৰথমতে এটুক 3 ৰে ভাগ যায় না নাই যায় 3 4 বাৰ যায় তে 3 কমন হ'ব কাৰণ এটু 3 ৰে ভাগ গৈ আছে আৰু x দুটা আছে তা x আহিব 3 বাৰত কেবাৰ যায় 4 বাৰ আৰু x কেতে আছিল দুটা এটা লৈ আছো থাকিল এটা মাইনাস 3x ত এবাৰ যায় সোয়া এই দুটাত কি কমন আছে এই দুটাত 1 ৰ বাহিৰে বেলেগ একো কমন নাই -1 এটা কমন লম সেম মাইনাসে মাইনাসে প্লাস 4x প্লাসে মাইনাসে -1 সো দুটা ব্র্যাকেট সেম আছে এবাৰ লিখিম 4x -1 আৰু এবাৰ লিখিম 3x -1 3x -1 এতিয়া সোয়া দুই নম্বৰটো কি আছে 2x² + 7x + 6 সেম এটো হ'ব
ফাৰ্ষ্ট আৰু এই প্ৰথম পদ আৰু লাষ্টৰ পদ পূৰণ হ'ব 2 আৰু 3 কিমান হ'ল 6 এতিয়া 6ৰ আমি উৎপাদক ওলাম 6ৰ উৎপাদক হ'ব এতিয়া চোৱা ধ্ৰুৱক পদটো কিহত আছে প্লাছত আছে সেইকাৰণে আমি উৎপাদক যিকোনো ইয়াৰ পৰা দুটা যোগ কৰি এইটো সমান হ'ব লাগে চোৱা 6 আৰু 1 যোগ কৰিলে কিমান হয় 7 মিলি আছে কিন্তু এইটো চোৱা 3 আৰু 2 যোগ কৰিলে কিমান 5 এইটো মিলা নাই এইটো লগত তাৰ মানে আমাৰ এইটো হ'ব 2x স্কয়াৰ প্লাস 1 plus 6x plus 3 এতিয়া চোৱা 2x স্কয়াৰ প্লাস এটা কি আছে চোৱা x টো 1 ৰ লগতো পূৰণ আছে 6 ৰ লগতো পূৰণ আছে 1 ৰ লগত x পূৰণ কৰিলে x এ হয় প্লাস 6 ৰ লগত x পূৰণ কৰিলে 6x plus 3 এতিয়া চোৱা কমন এই দুটাৰ পৰা কি কমন আছে x কমন আছে কাৰণ ইয়াত x দুটা আছে কেনেকৈ দুটা আছে চোৱা কেনেকৈ কমন লও চোৱা কমনটো কেনেকৈ লও চোৱা ভালকে যেটো কমন লও এটো দি ভাগ কৰোতে x x ক্যান্সেল x স্কয়ার মানে x * x x ক্যান্সেল থাকিল কি x আৰু লগত কি আছে 2 2x + x x ৰ এবাৰ যাব চোৱা ইয়াত কমন কি আছে এটোৰো 3 দি ভাগ যায় আছে ইয়াৰোটোৰো 3 দি ভাগ যায় আছে মানে 3 কমন হ'ব আমাৰ 3 6 ত 2 আৰু লগত x + 3 3 এবাৰ সো দুটা ব্র্যাকেট সেম আছে এবাৰ লিখিম 2x + 1 এবাৰ লিখিম আৰু এবাৰ লিখিম x + 3 x + 3 এতিয়া চোৱা 3 নম্বৰটো কি আছে 6x স্কয়াৰ + 5x - 6 এতিয়া কি আছিল প্ৰথম পদ আৰু লাষ্টৰ পদটো পূৰণ কৰিম 6 আৰু 6 পূৰণ কৰিলে কিমান 36 এতিয়া 36 ৰ আমি উৎপাদক ওলাম 36 ৰ উৎপাদক কি 36 into 1 36 or 18 into 2 তাৰ পিছত হ'ব 12 into 3 6 into 6 তাৰ পিছত হ'ব 9 into 4 এতিয়া চোৱা কি আছে ধ্ৰুৱক পদটো কিহত আছে মাইনাসত এতিয়া আমি যিকোনো ইয়াৰ পৰা দুটা উৎপাদক প্লাস কৰি মাইনাস কৰি এটো হ'ব লাগে 5x হ'ব লাগে এতিয়া চোৱা 36 ৰ পৰা যদি 1 মাইনাস কৰো কিমান হয় 35 5 হৈছে হোৱা নাই এটো নহব সেম 18 ৰ পৰা যদি 2 মাইনাস কৰো কিমান হৈছে 16 কিমান আছে 5 নহব এটো সেম 12 ৰ পৰা যদি 3 মাইনাস কৰো 9 কিমান আছে এতে 5 নহব এটো সেম 6 ৰ পৰা 6 মাইনাস কৰিলে 0 আছে কি এতে 5x এটো নহব চোৱা 9 ৰ পৰা যদি আমি 4 মাইনাস কৰো কিমান আছে 5 মানে এটোৰ লগত মিলি আছে আমাৰ তে চোৱা কেনেকৈ কৰো 6x square plus 9 minus 4 into x minus 6 এতিয়া চোৱা আমি ব্র্যাকেটটো উঠাই দিও x টো 9 ৰ লগতো পূৰণ আছে 4 ৰ লগতো পূৰণ আছে 4x minus 6 এতিয়া চোৱা এই দুটাত কি কমন আছে আৰু এই দুটাত কি কমন আছে ইয়াতে এটো 3 দি ভাগ যায় এটো 3 দি ভাগ যায় কাৰণ 6 ক 3 দি ভাগ কৰিলে কিবা যায় দুবাৰ যায় আৰু 9 ক 3 দি যি ভাগ কৰো কিবা যায় তিনিবাৰ আৰু ইয়াতেও x আছে ইয়াতেও x আছে মানে আমাৰ 3x হ'ব তে যদি তোমালোকে ভালকে নুবুজাই তো এতে বুজি লোৱা ভালকে 6x মানে 6 into 6x স্কয়ার মানে 6x into x এতে ভাগ কৰিছো কি দি 3x এতে তে x ক্যান্সেল 3 6 দুবাৰ মানে থাকিল কি 2 আৰু x 2x থাকিব মাজত কি আছে প্লাস এতে চোৱা 3 9 ত কেইবাৰ যায় 3 বাৰ যায় সেম চোৱা এই দুটাত কি কমন আছে ইয়াৰো 2 দি ভাগ যায় এটো 2 দি ভাগ যায় সেম 2 হ'ব আৰু চোৱা এটো মাইনাস আছে এটো মাইনাস আছে মাইনাস কমন হ'ব মাইনাসে প্লাস 2 4 দুইবাৰ লগত কি আছে x মাইনাসে প্লাস 2 6 ত কেইবাৰ যায় তিনিবাৰ চোৱা দুটা ব্র্যাকেট সেম আছে এবাৰ লিখি দিম 2x + 3 আৰু এবাৰ লিখিম 3x - 2 এতিয়া চোৱা 4 নম্বৰটো কি আছে 3x square minus x minus 4 এতিয়া আমাৰ কি আছিল প্ৰথম পদ আৰু অন্তিম পদ মানে ধ্ৰুৱক পদটো পূৰণ কৰিলে কিমান হ'ব 3 পূৰণ 4 = 12 এতিয়া আমি 12 ৰ উৎপাদক কেইটা ওলাম 3 4 আৰু 12 ৰ লগত 1
টেক চোৱা ধ্ৰুৱকপদটো কিহত আছে প্লাছত আছে এটা মাইনাছত আছে আমাৰ ধ্ৰুৱকপদটো মাইনাছত আছে তাৰ পৰা যিকোনো দুটা উৎপাদক মাইনাছ কৰি আমাৰ 1 হ'ব লাগিব কাৰণ এটা চোৱা x কেতিয়া আছে এটা x আছে মানে 1 হ'ব লাগিব চোৱা আমি 4 ৰ পৰা যদি 1 মাইনাছ কৰি দিও কিমান হৈ আছে চোৱা 3 মাইনাছ কৰি দিও 1 হৈ আছে মিলি আছে ইয়াতে এটা x আছে সেম 3x স্কয়ার মাইনাস কি হ'ব 4 minus 3 into x minus 4 তাৰ পিছত চোৱা আমি ব্ৰেকেটটো উঠাই দিও এই মাইনাসটো ইয়াৰ লগতো পূৰণ ইয়াৰ লগতো পূৰণ 4 আৰু x টো দুইটা লগত পূৰণ আছে কি হ'ব 4x মাইনাস মাইনাস প্লাস 3x minus 4 এতিয়া চোৱা এই দুটাত আৰু এই দুটাত কি কমন আছে এই দুটাত কি কমন আছে এটোটো x আছে এটোটো x আছে কাৰণ x কমন হ'ব ইয়াৰ পৰা x লৈ আহিলে ইয়াত x দুটা আছিল এটা x থাকিব আৰু কি আছে লগত 3 মাজত মাইনাস এটোৰ পৰা x লৈছো ৰৈছে থাকিল 4 সেম এটোত কি কমন আছে এটোত একো কমন নাই +1 এটা কমন আছে ইয়াত থাকিব 3x - 4 তে চোৱা দুটা ব্ৰেকেট সেম হৈছে এবাৰ লিখি দিও 3x - 4 আৰু এবাৰ লিখিম x + 1 এতে চোৱা 4 5 নম্বৰটো কি আছে twice x² + x - 45 এতিয়া আমাৰ কি আছিল প্ৰথম পদ আৰু ধ্ৰুৱক পদটো পূৰণ কৰিম 2 আৰু 45 পূৰণ কৰিলে 90 হ'ব তে চোৱা 90 পদক কি আছে এই দুটা ল'ব পাৰো 45 * 2 আৰু এটো লৈ লও আমি 9 * 10 এতিয়া চোৱা ধ্ৰুৱক পদটো কিহত আছে মাইনাসত আছে এতিয়া এই দুটা উৎপাদকৰ পৰা মাইনাস কৰি কিমান হ'ব লাগে কেটা x আছে এটা x মানে 1 হ'ব লাগে তে চোৱা 10 ৰ পৰা যদি আমি 1 মাইনাস 10 ৰ পৰা যদি আমি 9 মাইনাস কৰি দিও 1 হৈ আছে মিলি আছে লগত 2x² + 10 - 9 into x - 45 মিলিছে এতিয়া চোৱা আমি ব্ৰেকেটটো উঠাই দিও 2x² + 10x কি হ'ব -9x - 45 এতিয়া চোৱা এই দুটাত আৰু এই দুটাত কি কমন আছে ইয়াতো x আছে ইয়াতো x আছে এটোটো 2 আছে এটো 2 দি ভাগ যায় মানে 2x কমন হ'ব 2 কেনসেল x দুটা আছিল এটা লৈছো ৰৈছে এটা x প্লাস 2 10ত 5 বাৰ আৰু x কেনসেল সেম চোৱা এই দুটাত কি কমন আছে ইয়াতো মাইনাস আছে ইয়াতো মাইনাসটো আগতে কমন আহিব তাৰ পিছত চোৱা এটো 9 ৰে ভাগ হৈ আছে এটো 9 ৰে ভাগ হৈ আছে 9 9 কটাকটি গল থাকিল x মাইনাস প্লাস 9 45ত যায় 5 বাৰ তে চোৱা দুটা ব্ৰেকেট সেম আছে এবাৰ লিখিম আৰু এবাৰ লিখিম এটো 2x - 9 এতিয়া চোৱা 4 ৰ 6 নম্বৰটো চোৱা কি আছে y² + 8y + 65 আগতে যেনেকে x দিয়া আছিল ইয়াতে y দিয়া আছে একেই কথা x ও চলক আছিল y ও চলক হয় তেতিয়া প্ৰথম নিয়মটো কি আছিল আমাৰ প্ৰথম পদ আৰু অন্তিম পদ প্ৰথম পদ কিমান আছে 1 একো নাই মানে 1 আছে 65 পূৰণ কৰিম 1 আৰু 65 পূৰণ কৰিলে 65 হৈ হ'ব তে 65 ৰ উৎপাদক ওলাম এতিয়া 65 ৰ 5 কেইবাৰ যায় চোৱা এবাৰ এক বাকি লিল 13 বাৰ এতিয়া চোৱা ধ্ৰুৱক পদটো প্লাসত আছে না মাইনাসত আছে প্লাসত আছে এই দুটা যোগ কৰি চোৱাচোন মিলি আছে না 13 আৰু 5 প্লাস কৰিলে কিমান 18 হৈ আছে তাৰ মানে মিলি আছে এটোই হ'ব y² + 13 + 5 লগত কি আছে y + 65 এতিয়া চোৱা ব্ৰেকেটটো উঠাই দিও y² + 13y + y টো দুইটা লগতে আছে 5y + 65 তেছো এই দুটাত কি কমন আছে এই দুটাত কি কমন আছে ইয়াতে y আছে ইয়াতে y আছে সেইকাৰণে y কমন হ'ব ইয়াত কেটো y আছিল দুটা এটা থাকিব আৰু ইয়াতে y লৈছো থাকিল 13 সেম সো এই দুটাত কি কমন আছে এটোত 5 আছে আৰু এটোৰ 5 দি ভাগ যায় মানে +5 কমন হ'ব তো y থাকিব 5 65ত 13 বাৰ যায় 13 বাৰ যায় তেছো দুটা ব্ৰেকেট সেম ওলাইছে এবাৰ লিখিম y + 35 আৰু এবাৰ লিখিম y + 5 y + 5 তেছো 4 7 নম্বৰটো কি দিয়া আছে p² + 14p + 13
যেনেকৈ এক্স দিয়া থাকে ইয়াতে এক্সৰ ঠাইত কি দিয়া আছে পি একেই বস্তু চলক এক্সো এটা চলক হয় পিও এটা চলক হয় একেই বস্তু দিব পাৰে এতিয়া চোৱা কি আছিল প্ৰথম পদ আৰু ধ্ৰুৱক পদ পূৰণ কৰিব লাগিব ইয়াৰ আগত কি আছে 1 আৰু 13 পূৰণ কৰিলে কি হয় 13 হয় এতিয়া চোৱা 13 উৎপাদক কি হয় 13 ইনটু 1 হয় বেলেগ উৎপাদক নাই 13 বেলেগ উৎপাদক নাই এতিয়া চোৱা আমাৰ কি আছে ধ্ৰুৱক পদ কি আছে প্লাছত আছে এতিয়া এই উৎপাদক দুটা যোগ কৰি মাজতো সমান হ'ব লাগে এতিয়া চোৱা 13 আৰু 1 যোগ কৰিলে কিমান আছে 14 হৈ আছে মিলি আছে আমাৰ সেম p স্কয়াৰ প্লাস 1 প্লাস 13 p প্লাস 13 এতিয়া আমি ব্ৰেকেটটো উঠাই দিও p স্কয়াৰ প্লাস একেৰ লগত p পূৰণ কৰিলে p প্লাস 13 ৰ লগত p পূৰণ কৰিলে 13p প্লাস 13 তেছো এই দুটাত কি কমন আছে এই দুটাত কি কমন আছে ইয়াতো p আছে মানে p কমন হ'ব ইয়াতে p এটু ভাগ কৰিলে p কেটা আছিল দুটা এটা থাকিব আৰু p ক্যান্সেল এবাৰ যে সেম সো ইয়াত এই দুটাত কি কমন আছে এটুকু 13 এৰে ভাগ যায় এটুকু যায় তে কি হ'ব 13 ত এবাৰ যায় কাটাকাটি কল থাকিল কি p প্লাস 13 ত এবাৰ যায় সো দুটা পেকেট সেম ওলাইছে এবাৰ লিখিম p প্লাস 1 আৰু এবাৰ p plus 13 এতিয়া চোৱা 4 নম্বৰ কি আছে -18 plus 11x minus x square এটুক আমি সজাই লিখিম -x square plus 11x minus 18 চোৱা আমাৰ দ্বিঘাত ফৰ্মটো কি হৈছে x square plus bx plus c মানে প্ৰথমত x স্কয়াৰ পদটো আহে পিছত x ৰ পদটো আহে পিছত ধ্ৰুৱক পদটো আহে সেম x স্কয়াৰটো আগত লিখিছো x টো আছে ধ্ৰুৱকটো লাষ্টত লিখিছো এতিয়া সো ৰুলটো কি আছিল প্ৰথম পদ আৰু অন্তিম পদ দুটা পূৰণ কৰিম কিমান আছে 1 আৰু 18 পূৰণ কৰিলে 18 হয় এতিয়া 18 ৰ পদক আছে 2 9 2 আৰু 9 চোৱা এতিয়া আমাক ধ্ৰুৱক পদটো কিহত আছে মাইনাসত আছে কিন্তু সো প্ৰথম পদটো মাইনাসে প্লাস এই কাৰণে এই দুটা উৎপাদক আমাৰ প্লাস কৰিব লাগিব প্লাস কৰি মাজটো সমান কৰিব লাগিব সোয়া same plus 9 plus 2 into x minus 18 তে ব্র্যাকেটটো আমি উঠাই দিও x square plus 9x minus plus 2x minus 18 এতিয়া সোয়া এইটোত আৰু এইটোত কি কমন আছে প্ৰথম পদত মাইনাস আছে কাৰণ মাইনাসটো কমন ল'ব লাগিব আৰু এইটোটো x আছে এইটোটো x আছে x কমন হ'ব সে মাইনাসে প্লাস x কেইটা আছে দুটা এটা লৈ আছো এটা x থাকিব প্লাসে মাইনাসে মাইনাস x ক্যান্সেল থাকিব এতে 9 সো এটোটাত কি কমন আছে 2 কমন আছে 2 ক্যান্সেল থাকিল x প্লাসে মাইনাসে মাইনাস 2 18 ত কেবাৰ যায় 9 বাৰ যায় দুটা প্যাকেট সেম আছে লিখিম x 9 আৰু এবাৰ লিখিম -x + 2 9 এটু সোয়া 2 কি হৰ আছে আমাৰ প্লাসত আছে 2 আগত লিখিম माइनस 1 পিছত লিখিম তো 4 নম্বৰটো কি আছে 8a স্কয়ার minus 22ab plus 15b স্কয়ার প্ৰথম ৰুলটো কি আছে প্ৰথম পদ কিমান আছে 8 আৰু অন্তিম পদ কিমান আছে 15 দুটা পূৰণ কৰিম 8 আৰু কিমান 15 পূৰণ কৰিম কিমান হৈ আছে 120 120 ৰ উৎপাদক কি আছে 120 10 আৰু 12 আমি এই দুটা আছে 15 b স্কয়ার মানে প্লাস 15 b স্কয়ার মানে প্লাসত আছে এতিয়া আমি এই উৎপাদক দুটা প্লাস কৰিলে 10 12 প্লাস কৰিলে কিমান হৈ আছে 22 হৈ আছে মিলি আছে এটো লিখিম 2a স্কয়ার তেছোৱা 8a স্কয়ার মাইনাস ইয়াৰ আমি কি লিখিছো উৎপাদক দুটা লিখিছো 10 + 12 তো লিখিছো লগত কি পূৰণ হৈছে ab plus 15 b square 8a square তে আমি ব্র্যাকেটটো উঠাই দিও মাইনাস তো দুটা লগত আছে আৰু এই 12 ৰ লগতো ab পূৰণ হৈ আছে প্লাসে মাইনাসে মাইনাস 10 ab plus 15 b square সো এই দুটাত কি কমন আছে আৰু এই দুটাত কি কমন আছে সো এইটোৰেও 4 দি ভাগ যায় মানে কমন আহিব সেম তাৰ পিছত সো ইয়াতো এ আছে ইয়াতো এ আছে এ আহিব 4
এটোত কেইবাৰ যায় দুবাৰ যায় আটত তাৰ পিছত এ কেইটা আছে ইয়াতে দুটা এটা লৈ আছো এটা ইয়াত থাকিব মাইনাছ 4 কেইবাৰ কৈ আছে তিনিবাৰ আৰু এ কেনসেল থাকিল বি সেম ইয়াতে এটোৰ পাছেৰে ভাগ গৈ আছে এটোৰ পাছেৰে ভাগ গৈ আছে ইয়াতো মাইনাছ আছে মানে প্ৰথম মাইনাছ লম আমি -5 কমন লম 5 ইয়াতো বি কমন হ'ব এটো ভাগ কৰিলে কি মাইনাছে প্লাস 5 দুবাৰ যায় আৰু বি কেনসেল থাকিব এ প্লাসে মাইনাছে মাইনাস 5 কেইবাৰ যায় 15 তিনিবাৰ আৰু বি কেইটা আছে ইয়াতে দুটা এটা এটা কেনসেল থাকিব টেস্ট হোৱা দুটা পেকেট সেম হৈছে এবাৰ লিখিম 2a - 3b আৰু এবাৰ লিখিম 4a - 5b